নমস্কাৰ। প্ৰত্যেক বছৰৰ 21 জুন তাৰিখটো বিশ্ব যোগ দিৱস হিচাপে উৎসৰ্গা কৰা হৈছে। প্ৰত্যেক বছৰে পালন কৰা এই দিনটোৰ তাৎপৰ্য ব্যাপক। ঐতিহাসিকভাৱে চাব গ'লে যোগৰ ইতিহাস 5000 বছৰ পুৰণি। অৰ্থাৎ আজিৰ পৰা 5000 বছৰ পূৰ্বেই কাৰ্যকৰী হোৱা যোগ আধুনিক যুগত বিস্তৃত ক্ষেত্ৰ লাভ কৰিছে। আজি 21 জুন 2020 চন। সমগ্ৰ বিশ্বজুৰি পালন হৈছে যোগ দিৱস আৰু ইয়াৰ লগত সংগতি ৰাখি আমিও কিছু চিন্তা চৰ্চা কৰিছোঁ। এই দিনটো পালনৰ যোগেদি সমগ্ৰ বিশ্বক যোগৰ যোগাত্মক দিশসমূহৰ বিষয়ে জ্ঞাত কৰোৱা হয়। অৰ্থাৎ যোগৰ সম্প্ৰসাৰণ অধ্যয়নৰ লক্ষ্য এই দিনটোৰ মূল কাৰ্যসূচী। 2014 চনৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা দিন বিশ্ব যোগ দিৱস হিচাপে পালনৰ উদ্দেশ্যে প্ৰস্তাৱ দাঙি ধৰিছিল আৰু সেই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই ৰাষ্ট্ৰসংঘই 2014 চনৰ ডিচেম্বৰ মাহত 21 জুন তাৰিখটো বিশ্ব যোগ দিৱস হিচাপে পালনৰ উদ্দেশ্যে সিদ্ধান্ত গ্ৰহণ কৰে। যি কি নহওক, আজি আমি বিশ্ব যোগ দিৱস হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট যোগ বিশাৰদ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক শ্ৰীযুত সত্য চাংমাইদেৱক। আমি তেখেতক যোগ সম্পৰ্কে কিছু প্ৰশ্ন উত্থাপন কৰিছিলোঁ। সেই প্ৰশ্নসমূহ সন্দৰ্ভত তেখেতে কি উত্তৰ দিছে চাওঁ আহক। নমস্কাৰ। প্ৰথমে মই সকলোলৈকে আন্তৰ্জাতিক যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জ্ঞাত যে 2015 চনৰ পৰা 21 জুন তাৰিখটো ভাৰতবৰ্ষৰ লগতে বিশ্বৰ প্ৰায় সকলোবোৰ দেশে আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি আহিছে। কিন্তু দুৰ্ভাগ্যবশতঃ COVID-19 মহামাৰীয়ে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ প্ৰায়বোৰ দেশতে বিৰূপ প্ৰভাৱ পেলাইছে। গতিকে আমি সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখি ঘৰতে থাকিব লগা হৈছে। ভাৰত চৰকাৰে নিৰ্দেশ দিছে যে সকলোৱে আন্তৰ্জাতিক যোগ দিৱসটি এইবাৰ ঘৰতে পালন কৰিব। গতিকে মই আশা ৰাখিছোঁ সকলোৱে ঘৰতে থাকি আৰু সুৰক্ষিত হৈ আন্তৰ্জাতিক যোগ দিৱসটি পালন কৰিব। আন্তৰ্জাতিক যোগ দিৱসে বিশ্ববাসীক বহু ধৰণে উপকৃত কৰিছে। প্ৰথমে উল্লেখ কৰিব লাগিব যে যোগ হৈছে ভাৰতৰ প্ৰাচীন সভ্যতা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান, যিয়ে বিশ্ববাসীক ভাৰতৰ সংস্কৃতি আৰু সভ্যতাৰ বিষয়ে অৱগত কৰিছে। দ্বিতীয়তে, আন্তৰ্জাতিক যোগ দিৱসটিৰ দ্বাৰা বিশ্ববাসীয়ে যোগৰ বিষয়ে সজাগতা বৃদ্ধি হৈছে আৰু সেয়েহে বিশ্ববাসী যোগৰ অভ্যাসৰ প্ৰতি আগ্ৰহ বাঢ়িছে। তৃতীয়তে, তেওঁলোকে যোগৰ উপকাৰিতাসমূহৰ বিষয়ে বা গুণাগুণসমূহৰ বিষয়ে অৱগত হৈছে। সেয়েহে কেনেকৈ যোগ অভ্যাসৰ দ্বাৰা এজন ব্যক্তি সুস্থ সবল আৰু সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰে তাৰ বিষয়ে অৱগত হৈছে। যোগ শিক্ষা বা যোগ অভ্যাসে ছাত্ৰ ছাত্ৰীসকল বা শিক্ষাৰ্থীসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰাত বহু ধৰণে সহায় কৰে। যোগ অভ্যাস বা যোগ অধ্যয়নে ছাত্ৰ ছাত্ৰীসকল বা শিক্ষাৰ্থীসকলৰ জীৱনৰ মানদণ্ড কেনেদৰে উন্নত কৰে তাৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি জানিব লাগিব যোগ মানে কি। আচলতে যোগ শব্দটো সংস্কৃত শব্দ ইউজ শব্দৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে সংযোগ, ঐক্য বা লগ লগোৱা। ইয়াত কৈছে এজন ব্যক্তি শৰীৰ, মন আৰু আত্মাক লগ লগোৱাৰ কথা কৈছে। যোগ আমি ক'ব পাৰোঁ যে যোগ এনে এটা মাধ্যম যাৰ দ্বাৰা এজন ব্যক্তি শৰীৰ, মন আৰু আত্মাক একত্ৰিত কৰি ৰাখিব পাৰি। যদি এজন ব্যক্তিৰ শৰীৰ, মন আৰু আত্মা একত্ৰিত হৈ থাকে তেতিয়া সেই ব্যক্তিজন সম্পূৰ্ণভাৱে সুস্থ হৈ থাকে। তেওঁ শাৰীৰিকভাৱে সুস্থ থাকিব, তেওঁ মানসিকভাৱে সুস্থ থাকিব, তেওঁ সামাজিকভাৱে সুস্থ থাকিব আৰু তেওঁ আধ্যাত্মিকভাৱেও শক্তিশালী হ'ব। যদি কোনো এজন ব্যক্তি কোনো কাৰণত শৰীৰ, মন আৰু আত্মাৰ একতা নাইকিয়া হয় তেতিয়া সেই ব্যক্তিজন বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে। তেওঁ সেই সমস্যাসমূহ শাৰীৰিকভাৱে হ'ব পাৰে, মানসিকভাৱেও হ'ব পাৰে, সামাজিকভাৱেও হ'ব পাৰে, নতুবা আধ্যাত্মিকভাৱেও হ'ব পাৰে। গতিকে আমি ক'ব পাৰোঁ যে যোগ এটা এনেকুৱা অভ্যাস যাৰ দ্বাৰা এজন ব্যক্তিয়ে তেওঁ সম্পূৰ্ণ বিকাশ কৰিব পাৰে। আমি সকলোৱে মহৰ্ষি পতঞ্জলীৰ নাম শুনিছোঁ। পতঞ্জলীয়ে তেওঁৰ গ্ৰন্থ পতঞ্জলী যোগ সূত্ৰত অষ্টাংগ যোগৰ বিষয়ে উল্লেখ কৰিছে। সেই অষ্টাংগ যোগকেইটা হৈছে যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি। এই অষ্টাংগ যোগ অভ্যাস বা অনুশীলনৰ দ্বাৰা এজন ব্যক্তি সম্পূৰ্ণভাৱে সুস্থ হৈ থাকিব পাৰে। এতিয়া ইয়াত প্ৰথম যিটো যম আৰু নিয়ম, যম মানে হৈছে
সংযম আৰু নিয়ম মানে হৈছে নীতি আৰু নিয়ম। যদি এজন ব্যক্তিয়ে জীৱনৰ প্ৰতিটো মুহূৰ্ততে নীতি নিয়ম আৰু সংযম বজাই ৰাখে, সেই মানুহজন সমাজৰ লগত সদায় মিলি থাকিব পাৰিব। তেওঁৰ মাজত তেওঁ কোনো বেয়া নাপাব, তেওঁ কাকো বেয়া নাপাব। তেতিয়া কি হ'ব, মানুহজন সামাজিকভাৱে সুস্থ হৈ থাকিব। তাৰ তৃতীয়টো হৈছে আসন আৰু চতুৰ্থটো হৈছে প্ৰাণায়াম। যদি আমি আসন আৰু প্ৰাণায়াম আমি অভ্যাস কৰোঁ, তেতিয়া আমি এজন ব্যক্তি শাৰীৰিকভাৱে সুস্থ হ'ব। গতিকে আমি আসন আৰু প্ৰাণায়াম কৰি এজন সুস্থ সবল মানুহ হ'ব পাৰিম। পঞ্চমতে হৈছে প্ৰত্যাহাৰা, ষষ্ঠতে হৈছে ধাৰণা, সপ্তমত হৈছে ধ্যান আৰু অষ্টমত হৈছে সমাধি। আমি প্ৰত্যাহাৰা, ধাৰণা আৰু ধ্যান এইকেইটা যদি আমি অভ্যাস আৰু অনুশীলন নিয়মিতভাৱে কৰোঁ, আমি আমাৰ মানসিক স্বাস্থ্য সুস্থ কৰিব পাৰোঁ। যদি আমি ধ্যান আৰু সমাধি আমি নিয়মিতভাৱে যদি আমি জীৱনৰ প্ৰতিটো মুহূৰ্ততে যদি আমি অভ্যাস কৰোঁ, তেতিয়া আমি আধ্যাত্মিকভাৱে আপলিফ্ট হ'ব পাৰিম, মানে আধ্যাত্মিকভাৱে আমি বিকশিত হ'ব পাৰিম। গতিকে যদি কোনো এজন ব্যক্তি বা ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষাৰ্থীসকলে জীৱনৰ প্ৰতিটো মুহূৰ্ততে যদি অষ্টাংগ যোগৰ অভ্যাস বা অনুশীলন কৰে, তেওঁলোক শাৰীৰিকভাৱেও সুস্থ হ'ব, মানসিকভাৱেও সুস্থ হ'ব, তেওঁ সামাজিকভাৱেও সুস্থ হ'ব আৰু আধ্যাত্মিকভাৱেও সুস্থ হ'ব। গতিকে আমি ক'ব পাৰিম যে অষ্টাংগ যোগ অধ্যয়ন বা অনুশীলনৰ পৰা এজন ব্যক্তি সম্পূৰ্ণভাৱে বিকশিত হ'ব। মই আশা কৰিছোঁ অষ্টাংগ যোগ অভ্যাস বা অনুশীলনৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ বা শিক্ষাৰ্থীসকলৰ জীৱনৰ মানদণ্ড বহু ধৰণৰ উন্নত হ'ব। লগতে অষ্টাংগ যোগ যদি অধ্যয়ন বা অনুশীলন কৰে, সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকসকলো ইয়াৰ দ্বাৰা উপকৃত হ'ব। বৰ্তমান সময়ত ক'ভিড-19 মহামাৰীৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকসকল চাপ আৰু হতাশাত ভুগি আছে। যদি আমি নিয়মিত যোগৰ অভ্যাস বা অধ্যয়ন কৰোঁ, আমি বহু পৰিমাণে চাপ হ্ৰাস কৰিব পাৰোঁ। কিন্তু আমি এনেকৈ ক'ব নোৱাৰোঁ যে নিয়মিত যোগ অভ্যাস বা অধ্যয়ন কৰিলে আমি সম্পূৰ্ণভাৱে চাপমুক্ত হ'ব পাৰিম। ইয়াৰ লগত আৰু বহুতো কাৰক জড়িত হৈ আছে, যিবোৰ কাৰক আমি যোগৰ সৈতে সমানে সমানে অভ্যাস কৰিলে এজন ব্যক্তি বা ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীসকল সম্পূৰ্ণভাৱে চাপমুক্ত হ'ব পাৰিব। এতিয়া চাপ মানে কি, হোৱাট ইজ ষ্ট্ৰেছ, আমি প্ৰথমতে জানিব লাগিব। চাপ শব্দটো প্ৰত্যক্ষভাৱে মানসিক স্বাস্থ্যৰ লগত জড়িত। গতিকে যদি কোনোবা এজন ব্যক্তি বা ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী চাপত ভোগে, তেতিয়া তেওঁলোকৰ মানসিক স্বাস্থ্যত বিভিন্ন সমস্যাই দেখা দিয়ে। যদি এজন ব্যক্তি চাপত ভোগে, তেতিয়া আমাৰ শৰীৰে প্ৰতিক্ৰিয়া কৰে। সেই প্ৰতিক্ৰিয়া অনুসৰি শৰীৰে তেজত এড্ৰিনেল আৰু কৰ্টিচিল নামৰ দুটা হৰমন এৰি দিয়ে। সেই হৰমন দুটাক আমি চাপ হৰমন বুলিও জনা যায়। যদি আমাৰ শৰীৰত এড্ৰিনেল আৰু কৰ্টিচিল হৰমন ৰিলিজ হয়, তেতিয়া আমাৰ শাৰীৰিকভাৱে আৰু মানসিকভাৱে কাম কৰাৰ শক্তি বা ক্ষমতা বৃদ্ধি পায়। গতিকে আমি ক'ব পাৰোঁ যে ষ্ট্ৰেছ বা চাপ আমাৰ বাবে এটা পজিটিভ দিশে, ধনাত্মক দিশে। গতিকে আমি ইয়াক ভাল বুলি ক'ব পাৰিম। কিন্তু ই নিচেই কম সময়ৰ বাবেহে। যদি ই বেছি সময়ৰ বাবে থাকে, তেতিয়া আমাক বিভিন্ন ধৰণৰ সমস্যাৰ আমি সন্মুখীন হ'ব লাগে। মই এটা উদাহৰণ দি বুজাব বিচাৰিছোঁ। যদি এজন ছাত্ৰৰ মেট্ৰিক পৰীক্ষা আছে, তেওঁ কাইলৈ মেট্ৰিক পৰীক্ষা আছে, অংকৰ পৰীক্ষা আছে, আজি তেওঁ বহুত চিন্তা কৰি আছে, কাইলৈ মোৰ পৰীক্ষা অংক পৰীক্ষা কেনেকুৱা হ'ব, কেনেকৈ দিম, কি কৰিম, কি প্ৰশ্ন আহিব, তেনেকুৱা ধৰণৰ বহুত প্ৰশ্ন অহাৰ কাৰণে তেওঁ কি হ'ব, চাপত ভুগিব। তেতিয়া সেই চাপত ভোগাৰ কাৰণে কি হ'ব, সেই চাপটোৱে কিন্তু সেই ছাত্ৰজনক কাইলৈ পৰীক্ষাত ভালকৈ দিয়াত তেওঁ সহায় কৰিব। তেওঁ কনচেনট্ৰেশ্যন আৰু ফ'কাছ লেভেলটো বৃদ্ধি কৰিব। কিন্তু যদি কৰ্টিচিল আৰু এড্ৰিনেল হৰমন যদি আমাৰ তেজত বহুদিনৰ বাবে একেৰাহে বাঢ়ি থাকে, মাত্ৰাটো যদি বাঢ়ি গৈ থাকে, তেতিয়া এজন ব্যক্তি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয়। সেই সমস্যাসমূহ তেওঁ মানসিকভাৱেও হ'ব পাৰে আৰু শাৰীৰিকভাৱেও হ'ব পাৰে। মই সমস্যা কিছুমানৰ লক্ষণসমূহ কৈ দিছোঁ। যেতিয়া এজন ব্যক্তি বা ছাত্ৰ বা ছাত্ৰী চাপত ভোগে, তেতিয়া ফিজিকেলি, চাইক'লজিকেলি আৰু ইম'শ্যনেলি বহু ধৰণৰ চিমটমছ ভোগে। এই চিমটমছসমূহ হৈছে ফিজিকেলি, যেতিয়া ফিজিকেলি চিমটমছসমূহ এনেকৈ দেখায়, আমাৰ হাত ভৰি কঁপিবলৈ ধৰে, আমাৰ মূৰ বিষ হয়। যদি আমি চাইক'লজিকেলি যদি আমি ক'ব বিচাৰোঁ, আমাৰ এনজাইটি লেভেল,
যিটো যিটো আমাৰ চিন্তাটো বেছি হ'ব আমাৰ ডিপ্ৰেশ্যনত ভুগিম তেতিয়া আমাৰ হতাশাত ভুগিম আৰু আমাৰ ফিজিঅ'লজিকেলো কিছুমান চিম্পটমছ দেখা আমাৰ কি হ'ব হৃদযন্ত্ৰৰ কম্পন বৃদ্ধি হ'ব আমাৰ ৰক্তচাপ বৃদ্ধি হ'ব তেনেধৰণৰ বহু ধৰণৰ লক্ষণ আছে সেইবিলাক লক্ষণৰ দ্বাৰা আমি ক'ব পাৰিম যে তেওঁ চাপত ভুগি আছে এতিয়া আমি যোগ অভ্যাস বা যোগ অধ্যয়নৰ দ্বাৰা কেনেকৈ চাপৰ পৰা মুক্ত লাভ কৰিম তাৰ বিষয়ে ক'ম তাৰ প্ৰথমতে মই যোগৰ আজি বেছিকৈ নকওঁ যোগৰ তিনিটা অভ্যাসৰ কথা ক'ম যি তিনিটা অভ্যাস আমি যদি নিয়মিতভাৱে বা দৈনন্দিনভাৱে কৰি থাকোঁ আমি চাপৰ পৰা বহু পৰিমাণে মুক্তি লাভ কৰিব পাৰিম প্ৰথমটো হৈছে যোগ আচনা কৰি আমি বহু পৰিমাণে চাপ হ্ৰাস কৰিব পাৰোঁ তাৰ ভিতৰত এটা ভাল আসন হৈছে সেইটো হৈছে শৱাসন যদি এজন ব্যক্তিয়ে দৈনন্দিন বা নিয়মিতভাৱে 20 পৰা 30 মিনিট সময় যদি শৱাসন কৰি থাকে তেওঁ বহু পৰিমাণে চাপ হ্ৰাস কৰিব পাৰে কিয়নো যেতিয়া এজন ব্যক্তি শৱাসন কৰে তেতিয়া আমাৰ শৰীৰৰ প্ৰতিটো অংগই আৰাম হৈ থাকে লগতে আমাৰ মগজুৱে বহু আৰাম পায় তেতিয়া আমি চাপ বহু পৰিমাণে হ্ৰাস কৰিব পাৰোঁ দ্বিতীয়তে হৈছে প্ৰাণায়াম যদি আমি নিয়মিতভাৱে প্ৰাণায়াম অভ্যাস কৰি থাকোঁ আমি বহু পৰিমাণে চাপ হ্ৰাস কৰিব পাৰোঁ তাৰ মই এটা নাম ল'ব বিচাৰিছিলোঁ অনুলোম বিলোম প্ৰাণায়াম যদি আমি নিয়মিতভাৱে অনুলোম বিলোম প্ৰাণায়াম কৰি থাকোঁ আমি চাপ হ্ৰাস কৰিব পাৰিম তৃতীয়টো হৈছে মেডিটেশ্যন যিটো চাপ হ্ৰাস কৰাৰ উৎকৃষ্ট মাধ্যম যদি আমি নিয়মিতভাৱে মেডিটেশ্যনৰ অভ্যাস কৰি থাকোঁ আমি চাপ বহু পৰিমাণে হ্ৰাস কৰিব পাৰোঁ মেডিটেশ্যনৰ টেকনিক বহু ধৰণৰ আছে তাৰ ভিতৰত মই তিনিটা টেকনিকৰ কথা ক'ব বিচাৰিছোঁ এটা হৈছে ছিংগল পইণ্টেড অবজেক্ট মেডিটেশ্যন আনটো হৈছে এনালিটিকেল মেডিটেশ্যন আৰু তৃতীয়টো হৈছে গাইডেড মেডিটেশ্যন এই তিনিটাৰ ভিতৰত ছিংগল পইণ্টেড অবজেক্ট যিটো মেডিটেশ্যন সেইটো কৰা বহুত সহজ এনালিটিকেল মেডিটেশ্যনটো কৰিবলৈ বহুত কঠিন যেতিয়া এজন ব্যক্তি ছিংগল পইণ্টেড মেডিটেশ্যন কৰি পাৰ্গত হৈ যাব তেতিয়াহে তেওঁ এনালিটিকেল মেডিটেশ্যন কৰিব পাৰিব আৰু গাইডেড মেডিটেশ্যনত বেলেগ এজন ব্যক্তিয়ে গাইড কৰি থাকিব তেওঁ যেনেধৰণে কৈ থাকে তেনেধৰণে আমি মনটো চলাচল কৰি থাকিব লাগে মই অকণমান কেনেকৈ ছিংগল পইণ্টেড মেডিটেশ্যন কৰে তাৰ বিষয়ে অকণমান কৈ দিওঁ ছিংগল পইণ্টেড মেডিটেশ্যন কৰিবলৈ হ'লে যিটোক আমি অসমীয়াত কওঁ কোনো এটা নিৰ্দিষ্ট বস্তুৰ ওপৰত মনোযোগ কৰা তাৰ কাৰণে আমি প্ৰথমতে যদি কাৰোবাৰ যদি বহিবলৈ অসুবিধা হয় তলত তেওঁলোকে চকীত বহি কৰিব পাৰে নতুবা আমি তলত মেট পাৰি বহি কৰিব পাৰোঁ যিকোনো এটা মেডিটেটিভ পজিশ্যনত বহিব পাৰে সুখাসন নাইবা পদ্মাসন যিকোনো তেনেকুৱা ধৰণৰ এটা আসনত বহিব লাগে তাৰপিছত দ্বিতীয়তে আমাৰ স্পাইন যিডাল ৰাজহাড়ডাল সেইডাল চিধা কৰি ৰাখিব লাগে তাৰপিছত আমি লাহে লাহে চকু দুটা বন্ধ কৰিব লাগে চকু দুটা বন্ধ কৰাৰ পিছত আমি লাহে লাহে আমি কেনেকৈ উশাহ লৈছোঁ আৰু কেনেকৈ উশাহ এৰি দিছোঁ তাৰ ওপৰত আমি মনোযোগ দি থাকিব লাগে এইটো যদি আমি 20 পৰা 30 মিনিট সময় যদি কৰি থাকিব পাৰোঁ তেতিয়া আমাৰ ব্ৰেইনটোৱে বহুত ৰিলেক্স পাব আৰু তেতিয়া চাপ হ্ৰাস কৰিব পৰা যায় ওপৰত উল্লেখ কৰা যোগৰ অভ্যাস তিনিটা উপৰিও আৰু বহু অভ্যাস আছে যদি আমি যোগ অভ্যাসৰ লগত সেইকেইটা যদি অভ্যাস আমি নিয়মিতভাৱে কৰি থাকোঁ আমি সম্পূৰ্ণভাৱে চাপ বা ষ্ট্ৰেছৰ পৰা মুক্ত লাভ কৰিব পাৰিম সেইকেইটা হৈছে প্ৰথমটো হৈছে আহাৰ দ্বিতীয়টো হৈছে মাস্কুলাৰ মেডিটেশ্যন তৃতীয়টো হৈছে ফিজিকেল এক্সাৰচাইজ চতুৰ্থটো হৈছে নিজৰ পৰিয়ালৰ লোকৰ লগত বা সম্পৰ্কীয় মানুহৰ লগত সময় অতিবাহিত কৰা পঞ্চমটো হৈছে কৃতজ্ঞতা প্ৰকাশ কৰা অভ্যাস কৰা এতিয়া মই প্ৰথমতে আহাৰৰ বিষয়ে ক'ব বিচাৰিছোঁ আমি সদায় কোৱালিটি আৰু টাইমত সময়ত আমি আহাৰ গ্ৰহণ কৰিব লাগে কিয়নো আহাৰে আমাক শক্তি দিয়ে যদি আমাৰ আহাৰটোৱে যদি ভাল নহয় তেতিয়াহ'লে আমি সেই বেয়া শক্তিবিলাক আমাৰ গাত ফ্ল' কৰি থাকিব তেতিয়া আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ম যেনেকৈ আমি যদি গাড়ীত যদি আমি ইঞ্জিনত যদি আমি বেয়া তেল কৰোঁ যদি আমি তেল ভৰাওঁ তেতিয়া আমাৰ গাড়ীৰ ইঞ্জিন বেয়া হৈ যায় সেয়ে আমি খোৱা খাদ্যৰ প্ৰতি বহুত ধ্যান ৰাখিব লাগে আমি তাৰ বাবে উৎকৃষ্ট খাদ্য হৈছে সেউজীয়া শাক পাচলি আমি যিমান পাৰোঁ সিমান খাব লাগে দ্বিতীয়টো হৈছে মাস্কুলাৰ মেডিটেশ্যন কাক কৰে যিবিলাক আমি এক্টিভিটি ৰিপিটেটিভ আৰু
ৰিপিটেটিভ আৰু ৰিদমিক মুভমেণ্ট পেটাৰ্ণত কৰি থাকোঁ যিবিলাক এক্টিভিটি আমি ৰিদমিক আৰু ৰিপিটেটিভ মুভমেণ্ট পেটাৰ্ণত কৰোঁ যেনেকৈ খোজ কঢ়াটো ৱাকিং ৰানিং দৌৰাটো চাইকেলিং কৰা চাইকেল চলোৱা ছুইমিং কৰা সাঁতোৰা এৰ'বিক তেনেকুৱা ধৰণৰ এক্টিভিটি তেনেকুৱা ধৰণৰ যদি আমি এক্টিভিটি যদি আমি কৰোঁ তেতিয়া আমাৰ ব্ৰেইনত অক্সিজেনৰ পৰিমাণটো বাঢ়ি যায় তেতিয়া আমাৰ কি হয় আমি বহু পৰিমাণে চাপ বা ষ্ট্ৰেছ কম কৰিব পাৰোঁ তৃতীয়টো হৈছে ফিজিকেল এক্সাৰচাইজ যিকোনো ধৰণৰ ফিজিকেল এক্সাৰচাইজ আমি কৰিব পাৰোঁ যিকোনো ধৰণৰ ফিজিকেল এক্টিভিটি যিকোনো ধৰণৰ এক্টিভিটি আমি কৰিব পাৰোঁ যেনেকৈ আমি য়োগত কিছুমান আসন আছে আসনো কৰিব পাৰোঁ যদি সেইবিলাক কৰোঁ তেতিয়াহ'লে আমাৰ বহু পৰিমাণে আমি চাপ হ্ৰাস কৰিব পাৰোঁ চতুৰ্থটো হৈছে আমাৰ পৰিয়াল বা আত্মীয় বা সম্বন্ধীয় ব্যক্তিৰ সৈতে সময় অতিবাহিত কৰা যেতিয়া আমি আত্মীয় বা সম্বন্ধীয় লোকৰ সৈতে আমি সময় অতিবাহিত কৰিম তেতিয়া আমি বহু চিন্তাধাৰাৰ পৰা আঁতৰি থাকিব যিবিলাক আমাৰ নিগেটিভ থিংকিং যিবিলাক আমাৰ নেতিবাচক যিবিলাক চিন্তা সেইবিলাকৰ পৰা আঁতৰি থাকিব পাৰিম আৰু আমি সেই নেতিবাচক যিবিলাক আমাৰ চিন্তা নিগেটিভ যিবিলাক থটছ সেইবিলাকক আমি পজিটিভ থটছলৈ যিটোক আমি ইতিবাচক চিন্তালৈ আমি পৰিৱৰ্তন কৰিব পাৰিম তেতিয়া আমি বহু পৰিমাণে চাপ হ্ৰাস কৰিব পাৰিম আৰু শেষত হৈছে আমি অভ্যাস কৰিব লাগে কৃতজ্ঞতা প্ৰকাশ কৰা আমি সদায় মানে ভগৱানক আমি কৰিব পাৰোঁ ভগৱানক আমাক ইমান ধুনীয়া এটা জীৱন দিছে যাৰ বাবে আমি ভগৱানক সদায় প্ৰতিটো মুহূৰ্ততে আমি কৃতজ্ঞতা আমি জ্ঞাপন কৰিব পাৰোঁ যদি আমি কোনোবা এটা কাম কৰিছোঁ সফল হৈছোঁ বা নাই হোৱা তাৰ কাৰণে আমি কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে যদি আমি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ তেতিয়া আমাৰ কি হ'ব যিবিলাক আমাৰ নিগেটিভ যিবিলাক থিংকিং বা থটছ সেইবিলাক আমাৰ পজিটিভ থটছলৈ পৰিৱৰ্তন হ'ব গতিকে মই আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকল বা শিক্ষাৰ্থীসকলে বা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকসকলে মই যিকেইটা কাৰক ওপৰত উল্লেখ কৰিলোঁ সেইকেইটা যদি কাৰক তেওঁলোকে জীৱনৰ প্ৰতিটো মুহূৰ্ততে বা নিয়মিতভাৱে যদি অভ্যাস কৰে নিশ্চয় চাপমুক্ত এটা জীৱন অতিবাহিত কৰিব পাৰিব ধন্যবাদ আন্তৰ্জাতিক যোগ অলিম্পিয়াডৰ লগত সংগতি ৰাখি আজি আমি এই কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক শ্ৰীযুত সত্য চাংমাইদেৱৰ ওচৰ চাপিছিলোঁ তেখেতৰ সহযোগিতা আৰু সঁহাৰিৰ বাবে মই জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষা হিচাপে ৰুণু গগৈ সোণোৱালে ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰোঁ ভৱিষ্যতেও তেখেতৰ এনেধৰণৰ সহযোগিতা লাভ কৰিম এই কাৰ্যসূচীৰ বাবে আমাৰ শাৰীৰিক শিক্ষাৰ প্ৰবক্তা মৃদুস্মিতা ফুকন আৰু স্বৰাজ ফুকনকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ এই কাৰ্যসূচী উপলব্ধ কৰি প্ৰতিজন প্ৰশিক্ষাৰ্থী আৰু দৰ্শকে নিজৰ জীৱনটো সুন্দৰ কৰি তোলাত সঁহাৰি পাব আৰু উপকৃত হ'ব মই পুনৰ সকলোটিলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চাংমাইদেৱৰ উত্তৰ উন্নতি কামনা কৰিছোঁ